থাকক আপোনালোকে ষ্টেডিয়াম দেখাব গৈ আছোঁ কি ষ্টেডিয়াম দেখাম আপোনালোকে চাই থাকক এই নৰ্থ ইষ্ট টিমকো আপোনালোকক ৰিয়েল মই দেখাব বিচাৰিম তো চেষ্টা কৰিছোঁ আপোনালোকক দেখাব পাৰিম আশা কৰোঁ আপোনালোকে ভিডিঅ'টো চাই থাকক আৰম্ভণিৰ পৰা শেষলৈকে নৰ্থ ইষ্ট টিমৰটো ময়ো চাম আপোনালোককো দেখাম ঠিক আছে আৰু বেছি দূৰ নাই অলৰেডি আপোনালোকে দেখিছে ষ্টেডিয়ামটো মই অলৰেডি পাইছোঁ চাই থাকক ভিডিঅ'টো যিমান পাৰোঁ দেখাবলৈ চেষ্টা কৰোঁ যদি ভিডিঅ'টো ভাল লাগে তেনেহ'লে প্লিজ এটা লাইক কৰিব যদি চেনেলটো ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইব কৰিব আৰু আপোনালোকে যিমান বন্ধুত্ব আছে সকলোক শ্বেয়াৰ কৰিব যদি ভাল লাগে ভিতৰলৈ যোৱা দৰ্জা চ' আমাৰ তাত যোৱা অধিকাৰ নাই মই নেক্সট ভিডিঅ' আপোনালোকক দেখাবলৈ চেষ্টা কৰিম যেতিয়া আমি অধিকাৰ পাম চ' এতিয়া যিমান পাৰোঁ চেষ্টা কৰিছোঁ গেলেৰীৰ ওপৰলৈ উঠি যাবলৈ ইয়াতো অলৰেডি গম পাইছে এথলেটিক্স আৰু ফুটবল দুয়োটা আছে আৰু আশা কৰিছোঁ আপোনালোকে ভিডিঅ'টো ভাল পাব আৰু বন্ধু কথক ষ্টেডিয়ামটো ইন্দিৰা গান্ধী নামেৰে নামকৰণ কৰা হৈছে এইটো আপোনাৰ নাম অপেনিং কৰিছে 2007 চনত আৰু ইন্দিৰা গান্ধী অলৰেডি কোন আছে আপোনালোকে গম পাইছে দেশৰ প্ৰথমগৰাকী প্ৰধানমন্ত্ৰী মহিলাৰ সেয়াই চাই থাকক নেক্সট কি হয় আপোনালোকক এতিয়া ভিতৰৰ অংশ দেখাবলৈ বা ভিতৰৰ ভাগ দেখাবলৈ মই আপোনালোকক চেষ্টা কৰিছোঁ বৰ্তমান মই শ্ৰীয়েদি মানে খটখটিৰেদি মানে গৈ আছোঁ বগাই চাই থাকক মই এতিয়া আপোনালোকক এই বাহিৰৰ ওপৰৰ অংশবিলাক দেখাব চেষ্টা কৰিছোঁ চাওক সজাই তুলি ৰাখিছে যিহেতু অলৰেডি এতিয়া ISL চলি আছে আশা কৰোঁ আপোনালোকে ভিডিঅ'টো নিশ্চয় ভাল পাব যদি মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই প্লিজ ছাবস্ক্ৰাইব কৰি দিব এয়া বাথৰুম বগেৰা লাষ্ট ষ্টেপ উঠিছোঁ পাইছোঁ অলৰেডি চাই থাকক মই এতিয়া বেগটো থৈ লওঁ অলপ মানে চাই থাকক চাওক মই আপোনালোকক দেখাবলৈ চেষ্টা কৰিছোঁ আশা কৰোঁ আপোনালোকে নিশ্চয় ভাল পাইছে যদি আপোনালোকে ষ্টেডিয়ামটো চাবলৈ অহা নাই তেনেহ'লে নিশ্চয় এবাৰ চাবলৈ আহক কেনেকুৱা কি লাগে তাৰপিছত জনাওক দেখিছে ওপৰত ডাঙৰ ডাঙৰ লাইট আপুনি অলৰেডি দেখিব পাইছে এইটো কোণাৰ আছে এটা এইফালে এটা আছে আৰু এইফালে এটা আছে অলৰেডি লুকাই আছে মই দেখাবলৈ নোৱাৰিছোঁ মই পাছত দেখাবলৈ চেষ্টা কৰিম যিমান পাৰোঁ আৰু অলৰেডি এইফালেদি আছে ঠিক আছে 4টা চুকত 4টা লাইট আছে ডাঙৰ ডাঙৰ অলৰেডি তাত কমেও মই এতিয়া গন্তি কৰিলোঁ 93টা লাইটছ আছে ঠিক আছে 93টা লাইটছ আৰু এটা পোষ্টত তেনেহ'লে আপোনালোকে চাওক 4টাত কিমান ইনটু কৰি চাব কিমানেই হ'ব কিমান লাইটে মানে সেই ৰাতিৰ মেটছখন উজ্বলাই তোলে চাওক চিটৰ সংখ্যা বহুত আছে নীলা ৰঙা হালধীয়া আছে সেই চাইছে নাই দূৰত এইবিলাক SAA লিখা আছে ইয়াত এইবিলাক VIP চিট হয় এইবিলাক চাওক গেলাৰী এইটো চাইছে না হালধীয়া সেইটো হৈছে অলিম্পিক শিক্ষা যাতে মানে ইয়াত যেতিয়া গেম হয় ভাল মানে এথলেটিক্সৰ হওক বা যি ইণ্টাৰনেশ্যনেল গেমছ হয় তেতিয়া মানে ইয়াত এইটো অলিম্পিক শিক্ষা ইউজ কৰে ঠিক আছে আৰু ষ্টেডিয়ামৰ বাহিৰ অংশ চাওক কিমান ধুনীয়া বিল্ডিং পাহাৰ বাবে ইয়াত চাওক এতিয়া বৰ্তমানটো ISL ইয়াতে অনুষ্ঠিত হৈ আছে যেতিয়া আপোনালোকে দেখি আছে আপোনাৰ লাইভ চাইছে তো কোনো কথা নাই যে আপোনালোকে যদি টিভিটো চাইছে মই আৰু চেষ্টা কৰিছোঁ আপোনালোকক ষ্টেডিয়ামটো দেখাবলৈ চাওক আশা কৰোঁ আপোনালোকে নিশ্চয় ভাল পাইছে আৰু যদি মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই প্লিজ ছাবস্ক্ৰাইব কৰি দিব যদি ভিডিঅ'টো ভাল লাগে তেনেহ'লে এটা লাইক কৰিব আৰু চেনেলটো যিমান পাৰে আপোনালোকে বন্ধুবৰ্গৰ লগত শ্বেয়াৰ কৰিব চাওক মই যিমান পাৰোঁ দেখাবলৈ চেষ্টা কৰিছোঁ চাই থাকক মই জাষ্ট ওপৰলৈ আহিছিলোঁ ওপৰৰ পৰা এতিয়া তললৈ গৈছোঁ ওপৰৰ পৰা চাবলৈ ভাল লাগে যেতিয়া মই চাইছোঁ আপোনালোককো দেখাবলৈ চেষ্টা কৰিছোঁ চাওক তলৰ অংশ এনেকুৱা নীলা চিটেৰে
ভৰা আছে ঠিক আছে সেইফালে তলৰ অংশ এবাৰ এইখিনি আছে ৰঙা আছে এইখিনি হালধীয়া আছে চাইছেনে এইবিলাক নীলা ষ্টেডিয়ামটো তলৰ অংশ মই দেখাইছোঁ ভালকৈ এনেকুৱা আৰু মই জুম কৰি দেখাব বিচাৰিছোঁ চাওক অলৰেডি এইবিলাক কাম কৰি আছে ঠিক আছে ফিল্ডখন মানে ঘাঁহবিলাক আপডাল কৰি আছে চাওক পেইণ্টিং কৰিছে লাইনবিলাক এইফালে পানী দি আছে এইফালে অলপ মানে আপডাল কৰিছে সিহঁতৰ বৈজ্ঞানিক পদ্ধতিৰে চব কিমান ধুনীয়াকৈ সজাই তুলি ৰাখিছে চব মই আৰু কৈছিলোঁ যে এইটো কোণত এটা লাইট আছে এইটো কোণত লাইট আছে এইটো ঠিক আছে এইটো কোণত লাইট আছে এইটো আৰু ইফালে কোণত লাইট আছে অ'টো অলপ অলপ দেখা পাইছে যেন পাইছোঁ ঠিক আছে যদি চেনেলটো ছাবস্ক্ৰাইব কৰা নাই প্লিজ ছাবস্ক্ৰাইব কৰি দিব আৰু যদি ভিডিঅ'টো ভাল লাগে লাইক কৰিব আৰু যিমান পাৰে আপোনাৰ বন্ধুসকলক শ্বেয়াৰ কৰিব একদম মজা ইয়াত ৰাতি হ'লে মানে মেটছৰ টাইমত যেতিয়া মেটছ অনুষ্ঠিত হয় তেতিয়াতো অলৰেডি আপোনালোকে দৰ্শকৰ ভিৰটো দেখিছে অলৰেডি এতিয়াতো দৰ্শকৰ ভিৰ মানে মই অকলে দৰ্শক জাষ্ট পৰিস্থিতি আমি চাবলৈ মই দৰ্শক আহিছোঁ আৰু আপোনালোককো দেখাবলৈ চেষ্টা কৰিছোঁ অলৰেডি চব দেখাৰ চেষ্টা কৰিছোঁ অলৰেডি যিমান পাৰোঁ চাই থাকক চব ইমান ধুনীয়া ৰাখিছে দেখিছেনে অকলে যে মই এইটোৱে আপোনালোকক ক'ব বিচৰা নাই যে এখন ফুটবলৰ যে ষ্টেডিয়াম ঠিক আছে এইটো অকলে ফুটবলৰ ষ্টেডিয়াম নহয় আপোনালোকে অলৰেডিটো দেখিছেই চাইডে চাইডে ৰঙা কিবা লাইন লগা ট্ৰেক আছে হয়নে না এই ট্ৰেকখিনি হৈছে আপোনালোকে অলৰেডি কৈছে কি গেমৰ লগত জড়িত সেই গেমো এই ষ্টেডিয়ামত আছে এই ষ্টেডিয়ামটোত অলৰেডি দুটা গেম আছে দেখিছে এটা ফুটবল আৰু এটা ট্ৰেক এথলেটিক্সৰ ষ্টেডিয়াম মানে এইটোৱে কয় ইণ্ডিয়া গান্ধী ষ্টেডিয়াম সৌৱা চাইছে না স্ক' বক্সটো মই অলৰেডি জুম টানি কৰি দেখুৱাব বিচাৰোঁ এই স্ক' বক্সটোৰ তলতে মই চাওক সেইদিনা মানে যেতিয়া ওমান আৰু ইণ্ডিয়াৰ মাজত যে ফিফা কোৱালিফাই মেটচ আছিলে তেতিয়া মানে মই চাইছিলোঁ মানে এই ফটোখন চাওক মই ইয়াতে বহি পিনি চাইছিলোঁ তমাম মজা লাগিছিলে মই তেতিয়া মানে ফাৰ্ষ্ট চাইছিলোঁ ইণ্ডিয়া টিমৰ মানে ফুটবল মেটচ বহুত ভাল লাগিল চাওক কিমান ধুনীয়াকৈ আপডাল কৰি ৰাখিছে মই জুম কৰি আপোনালোকক দেখাবলৈ চেষ্টা কৰিছোঁ এয়া অলিম্পিক শিকা ঠিক আছে অলিম্পিক অলৰেডি এতিয়া ইউজ হোৱা নাই নেশ্যনেল গেমছৰ যেতিয়া নেশ্যনেল গেম হৈছিলে তেতিয়া নেশ্যনেল গেমছতে ইউজ হৈছিলে অলৰেডি মই অলিম্পিক শিকাটো দেখাব বিচাৰিছোঁ চাওক এইফালৰ পৰা বাঢ়ি পিনে এইফালে দি ঠিক আছে ইমান ধুনীয়া খটখটি বনাই ৰাখিছে দেখিছেনে ঠিক আছে চেষ্টা কৰিছোঁ সেয়া আছিল নৰ্থ ইষ্ট টিমৰ অনুশীলন সেয়া এনেকৈ নৰ্থ ইষ্ট টিমে অনুশীলন চলাই আছে আৰু জাষ্ট মই তাত ভিডিঅ' কৰিব নোৱাৰিলোঁ ভিডিঅ' একচুৱেলি তাত কৰা এলাও নাই মই সুধিলোঁ এলাও নাই চৰি আপোনালোকক দেখাব নোৱাৰাৰ কাৰণে চৰি বেয়া নাপাব মই নেক্সট দিনা আপোনাক দেখাবলৈ ট্ৰাই কৰিম ভিডিঅ'টো ভাল লাগে প্লিজ এটা লাইক কৰিব যিমান পাৰে আপোনাৰ বন্ধুসকলৰ লগত শ্বেয়াৰ কৰিব আৰু যদি মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই প্লিজ ছাবস্ক্ৰাইব কৰি দিব ঠিক আছে বন্ধুসকল নেক্সট ভিডিঅ' চাই থাকক মই অলপ বহি লওঁ বহি পিনি হয়তো দুই এষাৰ কথা আকৌ আপোনালোকক যদি বেয়া নাপায়
যদি ভাল লাগে প্লিজ এটা লাইক কৰিব, যিমান পাৰে বন্ধুবৰ্গৰ লগত শ্বেয়াৰ কৰিব, আৰু যদি চেনেলটো ছাবস্ক্ৰাইব কৰা নাই যদি প্লিজ ছাবস্ক্ৰাইব কৰি দিব। বন্ধুসকল মই লাষ্টত শেষত এটাই আপোনালোকক অনুৰোধ কৰিছোঁ, যেতিয়া ফুটবল খেল অনুষ্ঠিত হয়, ফুটবল খেলা অনুষ্ঠিত হোৱা সময়ত যিমান চাৰিওফালে যিমান গেলেৰী আছে এই গেলেৰীত দৰ্শকৰ ভিৰ বহুত দেখা যায়, বহুত ভাল কথা। ময়ো আহোঁ চাবলৈ, বহুত ছাপোৰ্ট কৰোঁ ফুটবলক, ভাল লাগে। ঠিক তেনেকৈ চাওক ইয়াত এথলেটিক্সত যেতিয়া গেম হয় অনুষ্ঠিত হয়, মানে সেই গেমসমূহ চাবলৈ দৰ্শকৰ সংখ্যা বহুত কম হয়, কিয় হয় মই ধৰিব নোৱাৰোঁ। মই আপোনালোকক ৰিকুৱেষ্ট কৰিছোঁ প্লিজ তেনেকুৱা নকৰিব। যেনেকৈ আমি ফুটবল খেল চাবলৈ আহোঁ, ঠিক তেনেকৈ আপোনালোকে এথলেটিক্সৰ গেম চাবলৈ আহক। এথলেটিক্সৰ উঠি অহা নৱপ্ৰজন্ম আপোনালোকে ছাপোৰ্ট কৰক, যাতে হিমা যেনেকৈ আগবাঢ়ি গৈছে তেনেকৈ আৰু হিমা দাস আগবাঢ়ি যাওক। মানে হিমা দাস যেনেকৈ ওলাইছে তেনেকৈ আৰু হিমা দাসৰ নিচিনা এথলেট ওলাওক আমাৰ অসমৰ পৰা, তাৰে কামনা কৰিছোঁ। বন্ধু-বান্ধৱীসকল, যদি আপোনালোকে এথলেটিক্সৰ গেম চোৱা নাই প্লিজ চাবলৈ আহক, তাৰে কামনা কৰিছোঁ। আৰু যদি মই ভিডিঅ'টো শেষত কৈছোঁ যে দেখাওঁতে বা বুজাওঁতে ক'ৰবাত ভুল বান্ধি হয়, তেনেহ'লে সেই মোৰ ভুলসমূহ প্লিজ কমেণ্টত কমেণ্ট কৰি জনাওক। আৰু যদি ভিডিঅ'টো ভাল লাগে প্লিজ লাইক কৰিব, আৰু যদি চেনেলটো ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইব কৰিব। ঠিক আছে বন্ধু-বান্ধৱীসকল, আজিলৈ মই ইমানতে সামৰিছোঁ, বাই।